So hello friends, welcome to my YouTube channel Technical Ahmed. তো আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ যিটো পৰা কিনে আপোনালোকে মাহতে আপোনালোকে বহুত টকা আৰ্নিং কৰিব পাৰিব। এইটোৰ পৰা অলৰেডি বহুতে 2-3 লাখ আৰ্নিং কৰিছে, মাহত বহুত টকা আৰ্নিং কৰিছে। যদি আপুনি কৰিব পাৰিছে, ইয়াত আনলিমিটেড আৰ্নিং আছে, জাষ্ট কোনো লিমিট নাই এইটো আৰ্নিঙৰ। যি সময় আজি এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ, পাৰ্ট টাইম জব, যিটো পৰা নেকি আপোনাৰ পকেটৰ পৰা 1 টকা খৰচ নহয়, জাষ্ট আপুনি এই এপছৰ পৰাই টকাখিনি পাব। সো দোস্তো, যদি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো আপুনি কি কৰিব, যদি আপুনি এই এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আপুনি প্লে ষ্ট'ৰত গৈ বেংকসাথী এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব। আৰু প্লে ষ্ট'ৰত গৈ যদি আপুনি ডাইৰেক্ট ডাউনলোড কৰে, তেনেহ'লে কিন্তু আপোনাৰ টকা উইথড্ৰ কৰাৰ সময়ত কিবা এটা অসুবিধা লাগিব পাৰে। গতিকে মই কৈছোঁ যে মোৰ ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, আপুনি তাৰ এই লিংকত ক্লিক কৰি আপুনি কিন্তু ডাউনলোড কৰি ল'ব পাৰিব। আপুনি কি কৰিব, ডিছক্ৰিপশ্যন লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট প্লে ষ্ট'ৰত ৰিডাইৰেক্ট হ'ব। তাৰপিছত আপুনি অ'পেন কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এনেকৈ আপোনাৰ এটা লক নাথাকে, কিন্তু মোৰ এইটো হৈছে পুৰণা আৰু মই এতিয়া নতুনকৈ কেনেকৈ খুলিব লাগে মই দেখুৱাই দিম। চ' এইটো হৈছে মই অল্ড একাউণ্ট, মানে পুৰণা একাউণ্ট। মই এইটোৰ পৰা 2000 টকা আৰ্নিং কৰিছোঁ। 2000 পঁচিছ পইচা আপুনি ঠিক হৈছে। মোৰ টোটেল আৰ্নিং হৈছে 2000 টকা মই আৰ্নিং কৰিছোঁ। এতিয়া মই এই 2000 টকা মই ডাইৰেক্ট পেটিএমত উইথড্ৰ কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে, পেটিএমত উইথড্ৰ কৰিছোঁ আৰু দিছে পেটিএম ৱালেট। বেংক ট্ৰান্সফাৰত কৰিছিলোঁ, ইয়াত এই যে উইথড্ৰল বেংক দেখিবলৈ পাইছে। মই ইয়াত টোটেলি আৰ্নিং কৰিছোঁ, যিবিলাক মই ডাইৰেক্ট ছেকেণ্ডত উইথড্ৰল হৈ গৈছে। চ' এতিয়া কথাটো হ'ল, মেইন কথাটো হ'ল যে আপুনি কেনেকৈ আৰ্নিং কৰিব। জাষ্ট আপুনি যদি নাজানে কেনেকৈ আৰ্নিং কৰিব, তেনেহ'লেতো অসুবিধা। জাষ্ট মই এইটো ভিডিঅ'ৰ জৰিয়তে মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকৈ আৰ্নিং কৰিব পাৰিব। যদি আপুনি আৰ্নিং কৰিব বিচাৰে, ৰিয়েলি আৰ্নিং কৰিব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব, মোৰ ডিছক্ৰিপশ্যনত ইমিডিয়েটলি যাওক আৰু প্লে ষ্ট'ৰৰ পৰা লিংকত ক্লিক কৰি আপুনি বেংকসাথী এপ্লিকেশ্যন ডাউনলোড কৰি লওক। লোৱাৰ পাছত এতিয়া কথাটো হ'ল, যদি আপুনি ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব, প্ৰথমত ইনষ্টল কৰাৰ পাছত আপোনাৰ মোবাইলত আপুনি ইনষ্টল কৰাৰ পাছত আপোনাৰ মোবাইলত এপছটো শ্ব' হ'ব, বেংকসাথী এপ্লিকেশ্যন শ্ব' হ'ব। শ্ব' হোৱাৰ পাছত আপুনি কি কৰিব, যেতিয়া ক্লিক কৰিব, এতিয়া আপোনাৰ মোবাইল নম্বৰ চাব, আপুনি মোবাইল নম্বৰ এণ্টাৰ কৰি দিব। তাৰপিছত কি কৰিব, আপোনাৰ OTP আহি যাব। OTP অহাৰ পিছত আপুনি জাষ্ট আপোনাৰ মোবাইলত এনেকৈ খোল খাব। খোল খোৱাৰ পিছত আপুনি 3 ডট যিখন ক্লিক আছে, ইয়াত ক্লিক কৰাৰ পাছত আপুনি ইয়াত KYC ডিটেইলছ যিটো আছে, এইটো আপুনি ক্লিক কৰিব। মই অলৰেডি KYC কৰি দিলোঁ, কাৰণে মোৰ ইয়াত ছাকচেছফুল হৈ গ'ল। জাষ্ট এতিয়া আপুনি পান কাৰ্ডখন বহাই দিব, ইয়াত আপোনাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ আধাৰ কাৰ্ডখন বহাই দি আপুনি KYC কৰি ল'ব। আৰু বেংক যিখন আছে আপোনাৰ যিকোনো এটা বেংকত দিব পাৰে। এটা কথা আপুনি মনত কৰি ৰাখিব, যিটো আপুনি বেংক ডিটেইলছ দিব, সেই বেংকটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত মেটচ থাকিব লাগিব। আৰু পেটিএম নম্বৰটো আপুনি যিকোনো এটা পেটিএম নম্বৰ দিলেই হ'ল। চ' এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি এটা কাম কৰিব বিচাৰে, যদি আৰ্নিং কৰিবইতো লাগিব আপোনাৰ আৰ্নিং, যদি একাউণ্ট অপেনিং কৰিছে, KYC কৰিছে। এতিয়া আপুনি ক্ৰেডিট কাৰ্ড চাওক, 1 নম্বৰ অপশ্যন হৈছে ক্ৰেডিট কাৰ্ড। ক্ৰেডিট কাৰ্ড মানে কি, ক্ৰেডিট কাৰ্ড হৈছে এটা মানে কি ক্ৰেডিট লিমিট থাকে। তো এইটোৰ পৰা যদি আপুনি আৰ্নিং কৰা বহুত মানে হাৰ্ড হয়, এইটোৰ পৰা মই এটাও কৰিব পৰা নাই। ইয়াত ক্ৰেডিট স্ক'ৰ থাকিব লাগে, চিভিল ভাল থাকিব লাগে, নহ'লে কিন্তু আৰ্নিং কৰিব নোৱাৰি। জাষ্ট ডিমেট একাউণ্ট আপুনি যদি ক্লিক কৰে, ডিমেট একাউণ্টত বহুত ডিমেট আছে। আৰু যদি আপুনি ক্ৰেডিট একাউণ্ট খুলি টকা আৰ্নিং কৰিব বিচাৰে, তেনে জাষ্ট কৰিব ভাল কথা। জাষ্ট আপুনি ডিমেট একাউণ্ট চাইছে, ডিমেট বহুত ডিমেট আছে, ইডিলছ আছে, ICI ডাইৰেক্ট আছে, IIFL আছে ডিমেট একাউণ্ট। চ' বহুত বাজাজ ফাইনেন্সিয়েল আছে। তো এইবিলাক ডিমেট একাউণ্ট, এই ডিমেট একাউণ্টবোৰ আপুনি কি কৰিব লাগিব, ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব লাগিব। জাষ্ট মই ধৰি লওক, মই এটা ইডিলছ ডিমেট একাউণ্ট এইটোত ক্লিক কৰিলোঁ। এইটো ডিমেট একাউণ্ট যদি মোৰ ফ্ৰেণ্ডে যদি ছাকচেছফুল কৰে আৰু যদি এটা সৰু সুৰা ট্ৰেড কৰে, তেনেহ'লে কিন্তু মই কি পাম, 700 টকা পাই যাম ৰিৱাৰ্ড। চ' এতিয়া কথাটো হ'ল যে এই যদি আপুনি যদি লিংক দিব বিচাৰে, এইটো এটা মানে আছে, ফৰ্মুলা আছে, ৰুলছ আছে, যে আপোনাৰ যিখন কাষ্টমাৰ আছে বা আপোনাৰ যিখন ফ্ৰেণ্ডক লিংক দিব, সেই লিংকৰ 26 এটা ইলিজিবিলিটি আছে, মানে কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব, এইবিলাক আছে। আপুনি ইয়াত ভিডিঅ' নাই, এই ভিডিঅ' আছে, ট্ৰেইনিং ভিডিঅ' আছে, ট্ৰেইনিং ভিডিঅ'বিলাক আপুনি চাই ল'ব পাৰিব। আৰু ডিটেইলছবিলাক চাই লওক, কেনেকৈ লিংক কৰিব হয়, ইয়াত কিমান তাৰ জৰুৰত মানে প্ৰয়োজনীয় বস্তু আছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, ইনকাম প্ৰুফ আৰু ছিগনেচাৰ, এইবিলাক কিন্তু অতি মানে লাগিব এইবিলাক।
সো এনেকৈ আপুনি কি কৰিব ইডিলছৰ পৰা একাউণ্ট খুলিব পাৰিব আৰু এনজিঅ' লোন আছে আইচিআই ডাইৰেক্ট আছে সো এতিয়া কথাটো হ'ল বেংক একাউণ্ট আমিতো এতিয়া বুজি পালোঁ যে ডিমেট একাউণ্ট কেনেকৈ খুলিব লাগে আৰু আপুনি যদি কেনেকৈ খুলিব লাগে নোৱাৰে তেনেহ'লে প্লে ষ্ট'ৰ ইউটিউবত গৈ চাৰ্চ কৰিব যে বেংকসাথী এপত ডিমেট একাউণ্ট কেনেকৈ খোলা হয় তেনেহ'লে কিন্তু আপুনি ইনফৰমেশ্যনবিলাক পাই যাব এতিয়া হ'ল মই বেংকসাথী বেংক একাউণ্ট ইয়াত বহুতো বেংক দিয়া আছে প্ৰায় 6-7টা বেংক দিয়া আছে সেই বেংকত আছে এইটো ফাৰ্ষ্টত যিখন আছে এইটো হৈছে 3,000 টকা পাব কোটাক যিটো আছে 310 টকা পাব আৰু এফআই মানে যিটো আছে এইটো আপুনি অপন কৰিলে যদি ফ্ৰেণ্ডক ৰেফাৰ কৰিব বিচাৰে তেনেহ'লে আপুনি কিন্তু 450 টকা লাভ কৰিব এতিয়া কথাটো হ'ল যে আপুনি যদি ফ্ৰেণ্ডক কেনেকৈ ৰেফাৰ কৰিব এই ভিডিঅ' আছে ইয়াত কি আছে আপুনি টোটেল হৈছে 450 টকা আপুনি যদি ফ্ৰেণ্ডে যদি একাউণ্ট মানে যদি সাকসেসফুল কৰে তেনেহ'লে কিন্তু আপুনি 450 টকা পাব এতিয়া কথা হ'ল যদি আপুনি ফ্ৰেণ্ডে যদি একাউণ্ট অপেনিং কৰে তেনেহ'লে কিন্তু আপুনি 1,500 টকা পাব আৰু যদি ফ্ৰেণ্ডে যদি 300 টকা ডিপজিট কৰি পাৰাটো যদি উইথড্ৰ কৰি লয় তেনেহ'লে কিন্তু আপুনি 450 টকা মোৰ কিন্তু আপুনি যদি ফ্ৰেণ্ডক একাউণ্ট খোলা আৰু মানি ডিপজিট দুটা হ'ব লাগিব প্লাছ হ'ব লাগিব তেনেহ'লে কিন্তু আপুনি 450 টকা পাব যদি আপুনি ফ্ৰেণ্ডে যদি ডিপজিট নকৰে জাষ্ট যদি আপুনি একাউণ্ট অপেন কৰে তেনেহ'লে কিন্তু আপুনি 1,500 টকা এটা লাভ কৰিব এতিয়া যদি আপুনি যদি ফ্ৰেণ্ডক ৰেফাৰ কৰিব বিচাৰে তেনেহ'লে শ্বেয়াৰটো ক্লিক কৰি শ্বেয়াৰ নাও আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যিখন হোৱাটছআপ আছে বা ফ্ৰেণ্ডৰ টেলিগ্ৰাম বহুত আপুনি যে শ্বেয়াৰ কৰিব পাৰে মই এটা ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিছোঁ মই শ্বেয়াৰ কৰি দিছোঁ তো এই ফ্ৰেণ্ডজন মই যদি এই লিংকৰ পৰা ক্লিক কৰি মোৰ একাউণ্টখন এফআই মানি একাউণ্টখন অপেনিং কৰি লয় তেনেহ'লে কিন্তু মই 450 টকা লাভ কৰিম আৰু যদি 300 টকাৰ এটা যদি এড কৰে একাউণ্ট যদি এড কৰে তেনেহ'লে কিন্তু মই টোটেল টকাটো লাভ কৰিম সো এতিয়া বহুত অপশ্যন আছে এতিয়া ক্ৰেডিট হ'ল পাৰ্চনেল লোন আছে এইবিলাক আপুনি ল'ব পাৰিব কেনেকুৱা হয় মানে এইবিলাক ক্ৰিপ্টোকাৰেঞ্চিটো হৈছে দুটা অপশ্যন আছে এটাই অপশ্যন আছে 1,000 টকা লাভ কৰিব ইয়াত বহুত অফাৰ আছে তো আজিলৈ ইমানেই বাই বাই আৰু মই কিমান টকা আৰ্নিং কৰিছোঁ মই যিবিলাক এপছৰ পৰা আৰ্নিং কৰিছোঁ এইবিলাক হৈছে এফআই মানি মই গোটেইকেইটাই মই 2,000 টকা এফআই মানিৰ পৰা আৰ্নিং কৰিছোঁ দেখিব আছে এফআই মানি শ্বেয়াৰ কৰিছিলোঁ তো গাইজ আজিলৈ ইমান আৰু এটা কথা হ'ল যে ফ্ৰেণ্ড যদি আপুনি কাৰোবাক যদি ৰেফাৰ দিয়ে মানে কোনো এটা ফ্ৰেণ্ডক যদি ৰেফাৰ কৰে তেনেহ'লে আপুনি 10% কমিশ্যন লাভ কৰিব জাষ্ট মই এটা ফ্ৰেণ্ডক ৰেফাৰ কৰিছোঁ তেতিয়া কিন্তু আৰ্নিং কৰিব পৰা নাই মই কাৰণে জিৰ' হৈ আছোঁ জাষ্ট 10% কমিশ্যন আপুনি লাভ কৰিব আজিলৈ ইমানেই আৰু মোৰ এটা ৰিকুৱেষ্ট আৰু যদি লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ যে মই এটা পৰৱৰ্তী মানে আগত এটা ভিডিঅ'ত যেতিয়া দিম এইটো ভিডিঅ'ত এটা মই গিভৱে দিম যাতে আপুনি 3জন উইনাৰ থাকিব জাষ্ট গিভৱেটো ৰুলছ হৈছে যদি আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব A to Z ভিডিঅ'টো চাব লাগিব স্কিপ নোহোৱাকৈ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব লাগে এটা কমেণ্ট এটা ছাবস্ক্ৰাইব আজিলৈ ইমানেই গিভৱেৰ কাৰণে আপুনি অপেক্ষা কৰি যাব ছাবস্ক্ৰাইব কৰি দিব